हेलो गाइस स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅলৈ আমি আজি গৈছো গৰেশ্বৰৰ ৰাস চাব তো আমি এতিয়া আহি পালো আহি পাই গাড়ীখন পাৰ্কিং কৰি এতিয়া আমি আহি আছো বেটি আছে আৰু এই ভাইটি লৰাটো এতিয়া আহি আছে এনেকে খোজকাঢ়ি আৰু সোমাই আহি এইফালে এটা গেট দেখালো আৰু ইপিনে আমি সোমাই আহি এইফালে মিনা বজাৰ আছে তো মিনা বজাৰ অকমান চাই লও আৰু মাইনাহতে এইটো উঠাৰ কাৰণে পুৰা বিয়াকুল হৈ আছে এখন মানে এখন ট্ৰেইনত উঠিব তো আমিও মানে তিনিটা টিকেট কিনি ললো মানে আমি তিনিজনে আমি উঠিম তো কেনেকুৱা এক্সপেৰিয়েন্স হয় আৰু এইফালে আমি সিৰিৰে উঠি আহিলো আৰু উঠি আহি পুৰা বেটি আগে আগে গৈছে বেটি পুৰা একদম এক্সাইটিং হৈ আছে ইয়াত উঠাৰ কাৰণে আৰু মই আজি লাইভত প্ৰথমবাৰ ইয়াতে উঠিম আৰু আমাৰ নামনি ৰাস বুলি ক'লে মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে এইটো এটা মেইন মানে তো আমি এতিয়া ধুনীয়াকৈ ইয়াতে উঠি ললো খন্তেক পিছতে এইখন চলিব আৰু এক্সপিৰিয়েঞ্চটো আপোনালোকক জনাই আছো কেনেকুৱা লাগে তো এতিয়া কেনেকুৱা লাগি আছে উঠি ভাল লাগি আছে আৰু বাবু ভয় লাগিছে নেকি ভয় নকৰিবা আৰু খন্তেক পিছতে এইদৰে এই যে এতিয়া আৰম্ভ হৈ গ'ল আমাৰ আৰু মানে কি এনেকে গৈ গৈ মানে কানেটো ঘূৰাই দিলে মানে একদম পৰি যেন লাগি যায় উঠি ভাল লাগিল 50 টকা শেষ এতিয়া কেনে লাগে বেটি উঠি বাবু কেনে লাগছে উঠি আৰু মিনা বজাৰৰ কাষতে এইবিলাক আছে মণিহাৰীৰ দোকান মানে ভেৰাইটিজ দোকান আছে ইয়াতে বহুত ধৰণৰ বস্তু পায় আৰু এইফালে এখন সুন্দৰকৈ মঞ্চ আছে তো ইয়াতে গীত মাত ডেন্স আদি এইবিলাক চলি আছে কেনে লাগছে ৰাখছাই আৰু ৰাসৰ মেইন মন্দিৰটো এইফালে আছে মানে ৰাধা কৃষ্ণৰ মন্দিৰটো এইফালে আছে আৰু মোৰ পিছফালে থকা এইটো হ'ল মেইন মন্দিৰটো মানে ইয়াতে ৰাধা কৃষ্ণৰ মূৰ্তি আছে আৰু মেইন মন্দিৰৰ চাৰিওফালে এনেকে মূৰ্তিবিলাক এনেকে মানে স্থাপন কৰা হৈছে মানে সুন্দৰ লাগিছে সুন্দৰ উপস্থাপন দৌৰবগী আৰু বাসুদেৱক মানে কাৰাগাৰত বন্দী কৰি ৰাখিছিল
ইফালে মানে সেলফি উঠিব পৰাকৈ ধুনীয়াকৈ এটা সেলফি পইণ্ট বনাইছে ভাল লাগিছে তো এই বেটিয়েতো এনেকৈ ফটো উঠিলে আৰু ইফালে মহাদেৱে দম্বুৰ বজাই আছে ধুনীয়া লাগিছে আৰু ইফালে আইতা আৰু ককাই সুন্দৰকৈ কাম কৰি আছে আৰু সুন্দৰকৈ দেখুওৱা হৈছে আৰু ইফালে ভূপেন হাজৰিকাই ধুনীয়াকৈ গান গাই আছে মানে এইটো এটা সুন্দৰ উপস্থাপন ভাল লাগিছে আৰু ইফালে কৃষ্ণই গোপনীসকলৰ বস্ত্ৰহৰণ কৰাৰ এটা দৃশ্য দেখুওৱা হৈছে আৰু ইফালে এটা ধুনীয়া দৃশ্য দেখুওৱা হৈছে মানে সাধু কথা কৈ থকা এটা দৃশ্য দেখুওৱা হৈছে ভাল লাগিছে এইটো লাগে এইটো কিমান দাম হা 100 টকা এইটো ৰাখত বৰাদাক লগ পালো বৰাদা ৰাখ কেনে চলিছে বৰ্তমানটো ভালে চলি আছে আজি আমাৰ ষষ্ঠ দিন আজি আমি বৰ্তমানটো খুব ভাল লাগি আছে এতিয়া মানুহৰ সমাগম যথেষ্ট হৈ আহিছে আজি প্ৰগ্ৰাম কি আছে আজি প্ৰগ্ৰাম আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতাৰ আছে আজি পুৱা শাখাৰ আৰু দিহানাম আছে তাৰাতে আচ্ছা আচ্ছা যিবিলাক আমাৰ অনুষ্ঠান আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা কিছুমান অনুষ্ঠান আছে আগৰ দিনাখন মমিতা মিত্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গায়িকা মমিতা মিত্ৰৰ সংগীত অনুষ্ঠান আছে মমিতা মিত্ৰ আছে এই বঢ়িয়া বঢ়িয়া চাব লাগিব ঠিকে আছে ধন্যবাদ আৰু এইফালে দুলাল আছে দুলাল কি খবৰ কেনে চলি আছে ৰাস বৰ্তমান ভালে আছে আমাৰ এতিয়া ইলেক্ট্ৰিক কিছুমান আইটেম আছে যেনে বুঢ়ী আহি খালো আমাৰ মহাদেৱে মানে হেৰি কৰি থকাটো আৰু এই ভূপেন হাজৰিকাই গাইছে সেইটো ধুনীয়া উপস্থাপন কৰিছে ভাল লাগিছে এইটো ডক্টৰ ভূপেন হাজৰিকাই গীত মাৰা এনেকুৱা কিছুমান আইটেম আছে বঢ়িয়া বঢ়িয়া চাই ভালে লাগি আছে কেনে আপোনালোকৰ কেনে লাগিছে এই বঢ়িয়া লাগছে বাৰ্গাৰ খাবা এইটো বাৰ্গাৰ আৰু তুমি কি খাবা বাৰ্গাৰ ময়ো বাৰ্গাৰে খাম কি পালি এইটো 200 টকা গেছি ইয়াতে লটাৰী বেছি নহয় বঢ়িয়া বঢ়িয়া এই মজা আৰু এইফালে আমাৰ বাৰ্গাৰ আহি গ'ল সেইটো বাৰ্গাৰ তাত কিমান দাম হা এই বম বিস্কুট এইটো বাৰ্গাৰ নহয় বম বিস্কুট বাৰ্গাৰ আৰু ইফালে বেটি পান এটা খাই বোলে আৰু এনেদৰে আমি ৰাসৰ প্ৰতিটো বস্তু অকণকৈ আমি উপভোগ কৰিছোঁ আৰু মেমৰি হিচাপে এটা ভিডিঅ' এনেদৰে বনাই গৈ আছোঁ আৰু ইফালে আছে অজস্ৰ মিঠাইৰ দোকান মানে এইবিলাক সুন্দৰ সুন্দৰ মিঠাই আছে আৰু মই অকণমান ঘৰৰ কাৰণে মিঠাই লৈ লওঁ তো দুদিন আগত মানে মই মাজুলীত ৰাস চাব গৈছিলোঁ তো আমাৰ ইয়াৰে ৰাস আৰু মাজুলীৰ ৰাসৰ মাজত পাৰ্থক্য আছে মাজুলীত মানে জীৱন্ত ৰাস দেখুওৱা হয় তাত ভাওনা এইবিলাক দেখুওৱা হয় আৰু তাত মূৰ্তিৰ ৰাস নেদেখুৱায় নহয় এইখন নহয় আমাৰ নহয় বেলেগৰ গাড়ী বেলেগৰ এইখন ৰাস চাই কেনে লাগিল ৰাস চাই কেনে লাগিল আৰু ক'ত চাবি এইবাৰ তো ৰাস চাক চালোঁ আমি ধুনীয়াকৈ এতিয়া আমি ঘৰত যাম বাবু ৰাস চাই কেনে লাগিল আৰু বেটি ক'ত একেলগে বহি আছা দুজনে কেনে লাগিল ৰাস চাই বঢ়িয়া আমি এতিয়া ঘৰত যাম ৰাস চালোঁ খালোঁ আজিলৈ ইমানে বাই বাই